জাতি ৰক্ষাৰ এই সংগ্ৰামত সকলো ৰাইজক জনতাক সামিল হ'বৰ কাৰণে আহ্বান জনাই মই সকলোকে ক'ব খুজিছো আগন্তুক দিনত আমি সকলো ৰাইজে একেলগে একত্ৰিতভাৱে জাতীয় জীৱনলৈ অহা এই সংকট এই যি ষড়যন্ত্ৰ পৰাই অসমৰ অসমীয়া জাতীয় জীৱনৰ গৌৰৱ উজ্জ্বল বিজয় নিশান আমি সৰ্বকালৰ কাৰণে অনাদি অনন্তকালৰ কাৰণে আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সফল হ'ব পাৰিম ধন্যবাদ জয় অসম জয় অসম ধন্যবাদ জয় অসম এটা জোরকে হাত চাপিয়ে দিব লাগে জুবিন হবে প্ৰথমতে ইয়াত উপস্থিত সমূহ ৰাইজক শিল্পী দিৱসৰ আৰু মাঘ বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ এই গোটেই বিহু পৰ্বটো সুন্দৰকৈ পাৰ হওক তাকে কামনা কৰিছোঁ যদিও আমি এতিয়া বহুত সমস্যাৰ মাজত আছোঁ হুলস্থুলৰ মাজত থাকিবলগীয়া হৈছে তথাপি বিহুটো আমাৰ আটাইতকৈ ওচৰৰ বস্তু বিহু আমি উদযাপন কৰিবই লাগিব নিজৰ ধৰণে শান্তি শৃংখলাৰে আমি ধুনীয়াকৈ বিহুটো উদযাপন কৰিম আৰু ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ এই বিভিন্ন যিখিনি অনুষ্ঠান আয়োজন কৰিছে তেওঁলোকে আমাৰ লগত যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পাৰো জীৱনৰ অৰ্থ হিৰব স্বাগত স্বাগত সুতীৰ্থ স্বাগত স্বাগত সুতীৰ্থ